সো গাইস এতিয়া আমি যাই আছো ধানৰ মাজে মাজে ইফালে আমাৰ ফুটুৰাণী যাই আছে নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সো গাইছ আজি মই আহিছোঁ পথাৰলৈ আৰু মই পথাৰত আজি দিনটো ধান কাটিম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব হে গাইছ এতিয়া আমি যাই আছোঁ পথাৰলৈ আৰু ইফালে আমাৰ এইটো চাৰি চক এইটো আমাৰ ৰাইজৰ হৰি মন্দিৰ সো গাইছ এতিয়া আমি যাই আছোঁ মাহঁতৰ লগত গাইছ এতিয়া আমি যাই আছোঁ এতিয়া ধুনীয়া কৰি মানে বহুত ঘৰৰ পৰা বহুত দূৰ আৰু পথাৰলৈ কাৰণে বলি যাওঁতে অলপমান টাইম লাগিব আৰু তামোল গাইছ ইফালে আমাৰ মাহীয়ে চচত চাহ লৈ যাই আছে ইফালে উল্টাখন দি গৈছিল উল্টাখনত ইফালে মাটিটো বহুত খুহি গৈছে ইফালে যাবৰ কাৰণে অলপমান সৰু সৰু ৰাস্তা আছে আৰু ইফালে পাক্কাৰ দলং আছিল পাক্কাৰ দলংখনত চাইডত উল্টা খুন্দি গৈছে এইকাৰণে ইফালে বাঁহৰ সৰু সৰু শাখ দিব লগা হৈছে ইফালে গাড়ী মটৰ একো যাব নোৱাৰে অকল চাইকেল কোনোবাৰ খুব বিসুখ হ'লেও চাৰি চকীয়া গাড়ী লৈ যাব নোৱাৰে গাড়ী চাড়ী নিবৰ কাৰণে বহুত অসুবিধা হয় আৰু ইফালে মাহীহুন আহি আছে ইফালে আমি আহি পালোঁ ফিল্ড ইফালে আমি ফিল্ডত দৌৰাৰ কাৰণে প্ৰেক্টিচ কৰিবলৈ আহোঁ এতিয়া আমি যাই আছোঁ বগলীকেইটা কি ধুনীয়া কৰি আছে ইফালে কি ধুনীয়া কৰি উৰি গৈছে মোবাইলত বেছি ভাল দেখা নাই কিন্তু বাস্তৱত আৰু কি ধুনীয়া দেখাইছে গাইছ সো গাইছ এতিয়া আমি যাই আছোঁ ধানৰ মাজে মাজে ইফালে আমাৰ ফুটুৰাণী ধানখিনি কি মজা হৈছে গাইছ কি ধুনীয়া গাইছ ইফালে আমাৰ ফুটু এইফালে ধান কাটিবলৈ নাহে এইফালে চাহ খাবলৈ আৰু কোনোবাই যদি ধান কাটিবলৈ নাজানে এইফালে চাওক
ভিডিঅ' কৰাৰ কাৰণে বোলে আমাৰ মাহীৰ লাজ লাগিছে, লেতেৰা কৰি আছে, সেইকাৰণে বোলে ভিডিঅ' কৰিব নালাগে। যায়ে ক'ত যাৱ তই? এতিয়া আমি যাব ওলাইছোঁ ঘৰলৈ, বহুত ৰ'দ দিছে আৰু মই ধান কাটাবলৈ নাজানো, এতিয়া যাওঁ আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব। ইফালে আমাৰ ফটো স্পাইডাৰমেন হৈ যাই আছে। কি ধুনীয়া বতাহ চলাইছে, অহ' মৰ যায়েগা মে।